सरकार go back শিক্ষামন্ত্রী go back আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ছাত্রছাত্রীক হেতালি খেলা নচলিব সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো সংখ্যালঘু অঞ্চলত টেট কেন্দ্ৰ নিদিয়াত ক্ষোভ প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিমূৰ্তি দাহ কৰে বঙাইগাঁও জিলা আমছুৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ মৰ্চাৰ অসমৰ 7খন জিলাৰ টেট পৰীক্ষা কেন্দ্ৰত নিদিয়া আৰু হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়সমূহত নামভৰ্তিৰ নিশ্চয়তা প্ৰদান নকৰাৰ প্ৰতিবাদত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আমছুৱে মন্তব্য প্ৰদান কৰি কয় যে এয়া সংখ্যালঘু ৰাইজক শৈক্ষিক ক্ষেত্ৰত দমন কৰা আৰু অশিক্ষিত কৰি ৰখাৰ এয়া এক ব্লুপ্ৰিণ্ট এয়া এক বেয়া কৌশল অসম আৰক্ষীৰ বাবে আজিৰ আন্দোলন সিমান সফল নহল আৰু আমছুৰ নেতাসকলক ফোনযোগে বাৰে বাৰে আন্দোলন নকৰিবলৈ সক্ৰিয় দিয়া হৈছিল ৰাতিপুৱাৰে পৰাই হয়তো একমাত্ৰ দেশ হ'ব যিখন দেশৰ নিৰ্বাচনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা পিছুৱাই দিয়ে আৰু আজি অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো কেৱল মাত্ৰ নিৰ্বাচনৰ কাৰণে পিছুৱাই দিয়াৰ কাৰণে আজি বিকল্প মূল্যায়ন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমতে ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ব্যাপকভাৱে বৃদ্ধি পালে আৰু সেই কথাটো চৰকাৰে আগতীয়াকৈ উমান পাইছিলে উমান পোৱাৰ পিছতো চৰকাৰে হায়াৰ ছেকেণ্ডেৰী বা কলেজসমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে মানে আসনৰ সংখ্যা তেওঁলোকে বৃদ্ধি নকৰিলে আৰু যাৰ পৰিৱেশত তেওঁলোকে কোনো ধৰণৰ নীতি নিয়ম নামানি তেওঁলোকে এডমিশ্যনৰ প্ৰচেছ ষ্টাৰ্ট কৰি দিল আৰু এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট কৰাৰ পিছত আজি ৰাজ্যত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলে আজি নামভৰ্তিৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে প্ৰতিখন মহাবিদ্যালয়তে প্ৰতিখন হায়াৰ ছেকেণ্ডেৰীতে আজি ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি পোৱা নাই আজি যিখন মেৰিট লিষ্ট ওলাইছে মেৰিট লিষ্ট মোতাবেক যদি ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰে তেতিয়াহ'লে মাত্ৰ 20% বা 30% শিক্ষাৰ্থীসকলেহে নামভৰ্তিটো পাব বাকী 70-80% শিক্ষাৰ্থীসকলে কিন্তু নামভৰ্তিৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত ৰমেশ পেগু শিক্ষা বিভাগ সম্পূৰ্ণভাৱে নীৰৱ হৈ আছে তেওঁলোকৰ যি তৎপৰতা দেখুৱাব লাগিছিলে সেই তৎপৰতাটো আমি দেখা নাই ইয়াৰ উপৰিও সদ্যহতে অসমত যি টেটৰ বিজ্ঞাপন দিছে সেই টেটৰ বিজ্ঞাপনত অসমৰ সংখ্যালঘু অধ্যুষিত 7খন জিলা পৰীক্ষা কেন্দ্ৰৰ পৰা তেওঁলোকে বঞ্চিত কৰিছে গতিকে RSSৰ স্বৰ্তলিপি মতে অতি কৌশলগতভাৱে আৰু ষড়যন্ত্ৰমূলকভাৱে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ শিক্ষাৰ্থীসকলক মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ লক্ষ্য আৰু কৌশল ৰচনা কৰি তেওঁলোকে এইকেইখন জিলাসমূহ পৰীক্ষা কেন্দ্ৰৰ পৰা তেওঁলোকে বাতিল কৰিছে গতিকে এই কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু শিক্ষা বিভাগৰ এনে কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আজি বিজনী জিলা আমছুৰ উদ্যোগত আমি শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াৰ প্ৰতিকৃতি দাগ কৰিছোঁ আৰু আমি সকীয়াই দিব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে কোভিডৰ কাৰণে পৰীক্ষা কেন্দ্ৰ কমাই দিছে মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছোঁ যে আপুনি ৰাইজক বুৰ্বক বনাব বিচাৰিছে নেকি আজি কোভিডৰ কাৰণে পৰীক্ষা কেন্দ্ৰ বঢ়াবহে লাগে কমাব নালাগে কিন্তু সেইটো ক্ষেত্ৰত আপুনি পৰীক্ষা কেন্দ্ৰৰ সংখ্যা নবঢ়াই আপুনি কমাইছে গতিকে কি উদ্ভট যুক্তি আপুনি দাঙি ধৰিব বিচাৰিছে আৰু তেওঁৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই এটা কথা কৈছে যে সেই জিলাসমূহত পৰীক্ষা হ'লে অহত উপায়েৰে শিক্ষকসকলে তেওঁলোকে মানে শিক্ষক নিৰ্বাচিত হ'ব গতিকে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ আগতেও এই জিলাসমূহত টেট পৰীক্ষা অনুষ্ঠিত হৈছিল এই জিলাসমূহত তেনেকুৱা কাণ্ড সংঘটিত হোৱাৰ কোনো নজিৰ আছে নেকি এই কথাটো তেওঁ স্পষ্ট কৰিব লাগে আৰু জয়ন্ত মল্ল বৰুৱাক এনে অপবাদ দিয়াৰ কাৰণে এনে মিছা কথা কোৱাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ দাবী আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে উত্থাপন কৰিছোঁ বঙাইগাঁও ককিলাৰ পৰা আজিজৰ ৰিপৰ্ট JB নিউজ আছাম।